হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই কল্পনা দাসে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। এতিয়া মই কাম বন কৰি আজৰি হ'লোঁ। মাইনাৰ দেউতাকে গাড়ী ধুই আছে। তাৰপিছত মাইনাৰ দেউতাকে গাড়ী ধুই থকাৰ কাৰণে মাইনাও গাড়ী ধুব যায়। তাই বোলে তাই নিজৰ গাড়ীখন ধুই। তাৰপিছত দেউতাকে মানা কৰি আছে, নালাগে দিয়া, কিন্তু তাই কথা ক'লে নুশুনে। তাই পাপা গাড়ী ধুই থকাৰ কাৰণে ময়ো গাড়ী ধুম বুলি ক'লে। তাৰপিছতে পাপায়েকে ক'লে হ'ব দিয়া বাৰু, ঠিক আছে তেনেকুৱা বুলি ক'লে। কোৱাৰ পিছত তাই গাড়ীখনো পাপায়েকে অকণমান ধুৱাই দিলে। ধুৱাই দিয়া হোৱাৰ পিছত তাই কৈছে মই গাড়ীখন নিজে মুচিম। তো সেইকাৰণে পাপায়েকে ক'লে ঠিক আছে, তুমি তোমাৰ নিজৰ গাড়ীখন মুচা। চাবচোন তাই কি ধুনীয়াকৈ তাই নিজৰ গাড়ীখন মুচি আছে, আপোনালোকে চাবচোন অকণমান, মই দেখাই আছোঁ আপোনালোকক। তুমি পাপাই গাড়ী ধোৱা দেখা পাই তুমিও গাড়ী ধুইছা হয়নে? তুমি কিয় গাড়ী ধুলা মা? হা মা, তুমি কিয় গাড়ীখন ধুলা? পাপাই গাড়ী ধোৱা দেখি ধুইছে নেকি? তুমি কি কৰি আছা এতিয়া? কিয় মুচি আছা গাড়ীখন মা? কিয় মুচি আছা তুমি? তুমি গাড়ীখন ভালকৈ মুচিব পাৰিছানে? ঠিক আছে, তুমি নিজৰ গাড়ীখন তুমি নিজে ধুইছা ন, নে পাপাই ধুৱাই দিছে? পাপাই ধুৱাই দিছে। কি আহিছে হয়নে? আমাৰ দেহায়ে নিজে নিজে গাড়ী ধুব বিচাৰি আছিল, কিন্তু কি কৰিব, পাপায়েকে তাইক গাড়ীখন ধুৱাই দিছে। দুয়োটাই মিলিয়ে গাড়ী ধুইছে বাৰু। দিনত তেনেকৈ ভিডিঅ' কৰা নগ'ল। এতিয়া চাওঁতে চাওঁতে গধূলি হ'ল। গধূলি হোৱাৰ পিছত মিষ্টাৰে লাইট লগালে, কাৰণ কিয় দেৱালীলৈ মাত্ৰ 2টা দিন আছে। সেইকাৰণে ধুনীয়াকৈ ঘৰটোত অলপমান পোহৰ কৰি দিবৰ কাৰণে লাইটবোৰ লগাই দিলে। দেৱালী উৎসৱটোত অলপ লাইটৰে পোহৰ কৰিলে বহুত ধুনীয়া লাগে। সেইটো কাৰণে অলপ ধুনীয়াকৈ সজাই পজাই দিলে বহুত ধুনীয়া লাগে। তাৰপিছত লাইটবোৰ চাওকচোন, ইমান ধুনীয়া কালাৰ, দেখিয়ে মৰম লাগি গৈছে হয়নে? ইফালে মাইনাৰো উৎপাত কম জানো? পাপায়েকে ইফালে লাইট লগাই আছে নহয়, মাইনাই ইফালে উৎপাত কৰিব ধৰিছে। ইফালে লাইট লগোৱা এতিয়া কমপ্লিট হৈ গৈছে, ইমান ধুনীয়া লাগিছে হয়নে? আন্ধাৰত লাইটকেইটাৰ পোহৰটো ইমানেই ধুনীয়া দেখিছে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ দেই, বাই বাই, গুড নাইট, শুভৰাত্ৰি, বাই বাই।